নমস্কাৰ বন্ধুসকল, সকলোকে জিত আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৰে বাবে অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে বহুত ভাল খবৰ। কাৰণ বহুতে অপেক্ষা কৰি আছিল SSC GDত এপ্লাই কৰিবৰ বাবে। তো সকলো ল'ৰা ছোৱালীৰ বাবে বহুত ভাল খবৰ। যিসকলে SSCত এপ্লাই কৰিম বুলি ভাবি আছিল, ইতিমধ্যে আহি গৈছে, এপ্লাই অনলাইন আৰম্ভ হৈ গৈছে। ঠিক আছে, কিন্তু ইয়াত কিছুমান কথা আছে। SSC এটা বন্ধুসকল কৰ্মচাৰী আয়োগ হয়, বাছনি প্ৰক্ৰিয়া বিভিন্ন ধৰণৰ জব SSCয়ে বাছনি কৰে। ঠিক আছে, যিটো ষ্টাফ চিলেকশ্যন কমিশ্যন হয়, তাত কিছুমান ৰুল আছে। ৰুলটো হৈছে কি, আপোনালোকে যদি আগতে যদি আপোনালোকে এপ্লাই কৰা নাই SSCত বিভিন্ন ধৰণৰ পোষ্ট MTS CGL, ঠিক আছে, SSC GDয়ে হওক, আপোনালোকে যদি এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে কিছুমান প্ৰচেছ আছে। তাৰ পাছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু সেইসকলে নালাগে যিসকলে আগতে এপ্লাই কৰিছে। ঠিক আছে, যিসকলে আগতে এপ্লাই কৰিছে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। কিন্তু যিসকলে এপ্লাই কৰা নাই তেওঁলোকৰ বাবে প্ৰচেছ আছে। বন্ধুসকল, প্ৰচেছটো হৈছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব SSC ৱেবছাইটত গৈ। মই আপোনালোকৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে কিহত আপোনালোকৰ আধাৰ কাৰ্ড আছেনে নাই সেইটো য়েছ দিব। ইয়াত দেখিছে আধাৰ নাম্বাৰ লিখিব লাগিব, ভেৰিফিকেশ্যন আধাৰ নাম্বাৰ, টাইপ ID ইয়াত দিব লাগিব, ID নাম্বাৰ দিব লাগিব, নেম দিব লাগিব আপোনাৰ নামটো। ঠিক আছে, ভেৰিফাই নেম দিব লাগিব। ঠিক আছে, নেক্সট আপোনালোকৰ নামটো চেঞ্জ আছে নেকি তো সেই বিষয়ে দিব লাগিব। ঠিক আছে, নতুন নেম, চেঞ্জ নেম, ফাদাৰ্ছ নেম। ঠিক আছে, ভেৰিফাই ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ভেৰিফাই মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ লিখিব লাগিব ইয়াত। ঠিক আছে, ভেৰিফাই ডেট অফ বাৰ্থ। ঠিক আছে, এডুকেশ্যন কোৱালিফিকেশ্যন অনলি 10 পাছ লাগে SSC GDত, আপোনালোক সকলোৱে গমেই পায়। ঠিক আছে, আপোনালোকে যদি গম পোৱা নাই তেনেহ'লে মোৰ ভিডিঅ'টো যদি চাই আছে নিশ্চয় গম পাইছে চাগে। তো এডুকেশ্যন বৰ্ড আপোনাৰ কোনখন বৰ্ডৰ পৰা পাছ কৰিছে সেইটো ইয়াত দিব লাগিব। ঠিক আছে, ৰোল নাম্বাৰ আপোনাৰ দিব লাগিব। তো এইবিলাক কৈ নাথাকোঁ, ভিডিঅ'টো বহুত ডাঙৰ হ'ব, মই লিংক দি দিম, আপোনালোকে তাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ঠিক আছে, কাৰণ SSC এটা ডাঙৰ বহুত বাম্পাৰ ভেকেঞ্চি হয় বন্ধুসকল। প্ৰায় নটিফিকেশ্যন 50,000তকৈ অধিক দিছে, কিন্তু এটা কথা উল্লেখ কৰিছে, পোষ্ট তাত বেছিও আহিব পাৰে, কমো আহিব পাৰে। ঠিক আছে, ইয়াতে কোনো ভৰ নাই, মোৰ অনুমান 70+ আহিব পাৰে, কিন্তু 70 নাহিলেও 55 আহিবই। ঠিক আছে, সেইটো খাটাং। তো আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, মই লিংক দি দিম, এপ্লাই লিংক দি দিম আৰু ৰেজিষ্ট্ৰেশ্যন লিংক দিম। আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব। বন্ধুসকল, তাৰ আগতে অনুৰোধ জনাইছোঁ, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এই চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব। জয় আই অসম।